আজি আমাৰ বাৰীৰ পিছফালে থকা পুখুৰীটোত বৰশী বাবলৈ গৈছোঁ মা আৰু মই। এয়া মা দেখিছানে, মা বৰশী বায়েই আছে, মাছ কিন্তু এটাও পোৱা নাই। এতিয়া ময়ো বাৰিলেও মাছ পাওঁ নে নাপাওঁ চাওঁ বাৰু। অৱশেষত গৈ পেলাই 3টা মাছ পালোঁ, সেয়েহে সেই 3টা পুৰিবলৈ দিছোঁ। আজি ভাবিছোঁ পঁইতা ভাতৰ লগত মাছ পোৰা খাম। মোৰ মাছ পোৰা বহুত বেছি ফেভৰেট হয়, মাছ পোৰা খাই মই বহুত বেছি ভাল পাওঁ। মোক মাছ পোৰা হ'লে একোৱেই নালাগে। আপোনালোকে মাছ পোৰা খাই ভাল পায়নে? এয়া মই ধুনীয়াকৈ পিঁয়াজ কুটি দিছোঁ মাছ পোৰাখিনিত, ধুনীয়াকৈ এয়া মই বৰ ধনিয়া দি দিছোঁ। এয়া জলকীয়া নিমখ চফাকৈ দি কিনে ধুনীয়াকৈ এয়া মই গিলাচটো দি এনেকৈ খুন্দি দিছোঁ যাতে মাছখিনি গুড়ি হৈ যায়। এয়া পঁইতা ভাত লৈ লৈছোঁ, ধুনীয়াকৈ মাছ পোৰাখিনি আমাৰ ৰেডি। এতিয়া মই পঁইতা ভাতে মাছ পোৰাই খাই লওঁ ধুনীয়াকৈ। আপোনালোকে বাৰু খায় নে নাখায় কমেণ্ট কৰি জনাবচোন। খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিল, সঁচাই খাবলৈ বহুত বেছি টেষ্টি হৈছিল। মই বহুতেই বেছি ভাল পাওঁ মাছ পোৰা।